কাম নাই হিন্দু ছোৱালী হৈ মুছলিমৰ দৰে মূৰত কাপোৰ কিয় লৈছা লাজ লগা নাই ইমান ধুনীয়া ধুনীয়া ৰিলছবোৰ বনাইছা কিন্তু মুছলিমৰ দৰে সাজ পোছাক কৰি আছা লাজ লগা নাই বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু মোৰ এটাই উত্তৰ হয় মই মূৰত কাপোৰখন লৈছোঁ তেন্তে কিনো আপত্তি ইয়া কোনো আমাৰ কথা নহয় ইয়া হ'ল এটা ছোৱালীৰ কথা এও ফেচবুকত এইদৰে ভিডিঅ' বনাই কমেণ্টৰ উত্তৰ দিছে কাম নাই হিন্দু ছোৱালী হৈ মুছলিমৰ দৰে মূৰত কাপোৰখন কিয় লৈছা মুছলিমৰ দৰে সাজ পোছাক কিয় কৰিছা লাজ লগা নাই ইমান ধুনীয়া ধুনীয়া ৰিলবোৰ বনাইছা কিন্তু মুছলিমৰ দৰে সাজ পোছাক কৰাৰ বাবে ভাল লগা নাই বিভিন্ন ধৰণৰ প্ৰশ্ন আৰু মোৰ এটাই উত্তৰ হয় মই মূৰত কাপোৰখন লৈছোঁ তাতে কিনো আপত্তি হয় মই পশ্চিমীয়া সংস্কৃতি অৰ্থাৎ ৱেষ্টাৰ্ণ কালচাৰক আদৰি লোৱা নাই মানে মই চুটি চুটি কাপোৰ পিন্ধা নাই নিজক সম্পূৰ্ণকৈ ঢাকি ৰাখিছোঁ তাতে ইমান অসুবিধা ক'ত বুজি পোৱা নাই আৰু এই কাপোৰখন ল'লোৱে যেনিবা ইয়াত ক'ৰবাত লিখা আছে নেকি মুছলিম বুলি নাই আৰু থাকিলেই যেনিবা তাতে কি হ'ল মই একো বুজি নাপাওঁ আচলতে বিভেদতা ক'ত যিজনে বনাই পঠাইছে ওপৰৰ পৰা তেওঁৱে দেখোন এইবোৰ বিভেদ অনা নাই কোন হিন্দু কোন মুছলিম কাটিলে দেখোন একেই তেজ ওলাব নে আপোনালোকৰ বেলেগ কালাৰৰ তেজ ওলাব নেকি বেলেগ ৰঙৰ মোৰ কিন্তু মনত সেইবোৰ একো নাই মই কেতিয়াও ভাবা নাই কোন হিন্দু কোন মুছলিম মই সকলোকে সম চকুৰে চাওঁ আমি একেই তেজ মঙহৰ মানুহ